কিবা ৰেছপন্সিবিলিটি যদি কিবা ভুল ভাৱনাও হৈ যায় মাই ফেলোশ্বিপৰ ফ্লেগখন Hello everyone, this is Papu Sonwal. মই পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক এটা নতুন ভিডিঅ'লৈ। তো গাইস আপোনালোকে গম পাইছে সেইদিনাখন আমি যোনটো ক্ৰিকেট মেচ খেলিছিলোঁ হাৰিলোঁ তাৰপিছত আকৌ এটা আমি নতুন মানে আমি হাৰ মানা নাই মানে আকৌ এটা আমি খেল জইন দিছোঁ নতুন টুৰ্ণামেণ্ট এখন জইন দিছোঁ তো এতিয়া আমি তাৰলৈকে গৈ আছোঁ গোটেই টিম মোৰ পিছফালে আহি আছে এফালে শান্তানুৱে গাড়ী চলাই আছে ই কিপাৰ হয় মই আগতে কৈ দিছিলোঁ আপোনাক আৰু বাকীখিনি প্লেয়াৰ আহি আছে তো আমি এতিয়া পুৰা প্লেগ্ৰাউণ্ডতে আপোনালোকক লগ পাই আছোঁ আৰু সো আমি ফাইনেলি ফিল্ডলৈ আহি পালোঁ আৰু এফালে আমাৰ টিমটো জাৰ্চি পুৰা পিন্ধি ৰেডি হৈ গ'ল ভাই ৰেডি নে জাৰ্চি পিন্ধি Yes, I'm ready. এইটো শান্তানু আৰু এফালে সন্দীপ এফালে উইকলি ফান আৰু এফালে আমাৰ হিটছ টিভি ভিডিঅ' লোৱাত ব্যস্ত এফালে মেডক ছাৰ কিবা এটা কওক কি আপুনি পিন্ধা নাই যে জাৰ্চিটো আপোনাৰ 09 নেকি এফালে ধ্যান দলে জাৰ্চি ক'ত আপোনাৰ নাম্বাৰটো কিমান আছিলে জাৰ্চি নাম্বাৰ পিছত ক'ব লাগিব কিমান 07 ক্ৰিকেটাৰ ৰনাল্ডো কোনে ক্ৰিকেটাৰ ৰনাল্ডো কোন এফালে ধ্যানিকো ক্ৰিকেটৰ ৰনাল্ডো বোলে এফালে বগা জাৰ্চি পিন্ধি কলা এফালে চাওক টেটুটো ভাল লাগিছে ধ্যান দা টেটুটো ভাল লাগিছে তুমিও খেলিবা নেকি আৰু আমাৰ ফিল্ডখন এইখন মানে য'ত নেকি আমি খেলিম আৰু এইফালে অপনেণ্ট টিমটো এইফালে আছে আৰু ফিল্ডখন এইখন হয় মানে ললিত দা 333 জাৰ্চি নাম্বাৰ একবাৰ দেখাই দিয়ক নাম নকওঁ আৰু জাৰ্চি নাম্বাৰে কম হ'ব নাই হাফ ডেভিল ফিল্ডখন মানে এফালে লেগ চাইড পৰে এফালে অফ চাইড লেগ চাইডে মানে অকণমান বাউণ্ডাৰীটো দূৰ আছে ডাঙৰ আছে নিচিনা লাগিছে আৰু অফ চাইডে অলপ সৰু আছে তো খেলটো আৰম্ভ হ'বই আৰু অলপ দেৰি পিছতে আপোনালোকে চাই থাকিব এণ্ড গাইজ এইখন আমাৰ জনাই ফেলোশ্বিপৰ ফ্লেগখন ক্ৰিকেট ক্লাব JFCC ফালে হিটলাৰ দাই ধৰি আছে ফালে যিটোৱে অলপ সহায় কৰিছে মানে ফ্লেগখন মানে বতাহ দি আছে তো সেইকাৰণে ফ্লেগখন ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক তো এইখনে আৰু ফ্লেগখন আমাৰ এণ্ড এতিয়া আমাৰ শান্তানুৱে এইফালে নামখিনি পঢ়ি দিব কোন কোন আছে আমাৰ টিমটোত টিমটোৰ নাম হৈছে JFCC জনাই ফেলোশ্বিপ ক্ৰিকেট ক্লাব প্লেয়াৰ্ছ নেম আমাৰ প্লেয়িং 11 ডিউটি আছে ধীৰেশ চাৰো বিটিন মেডক ডেনিয়েল দলে ধ্যান দলে মহা দলে শান্তানু দলে অমন বৰ্মা প্ৰদীপ বিকাশ বৰা ললিত দলে হিটলাৰ দলে চেলেকিয় বৰি বিট চুপাই দিয়া আৰু ফৰ্মখন আৰু কি লিখা আছে ফৰ্মখন আমাৰ ইয়াত এইটো চেল্ফ ডিক্লাৰেশ্যন আণ্ডাৰটেকিং এইটো আমাৰ কিবা ৰেছপন্সিবিলিটি যদি কিবা ভুল ভাৱনাও হৈ যায় বা অলপ ইনজুৰ হ'লেও মানে কমিটি ৰিস্ক নলয় কাৰণে ইয়াত আমাৰ প্লেয়িং 11ৰ চবৰ নাম উইথ নেম চাইন লোৱা হৈছে এইটো আপোনালোকে দেখিছে নামখিনিতো পঢ়িয়ে দিলোঁ আচ্ছা এইখিনি ফুল নেম আৰু এইখিনি চিগনেচাৰ ঠিক আছে থেংক ইউ তো আমাৰ টিমটো এতিয়া গৈ আছে মাজত মানে এতিয়া টৰ্চটো হ'ব আৰু হিটলাৰ দলে ধীৰাজ দা গোটেই মানে চেলেক্ট দা ধীৰাজ দা বেষ্ট অফ লাক হেৰক ছাৰ বেষ্ট অফ লাক ভৰি ঠিক হৈ গ'ল আপোনাৰ খেলিবই মানে ন এয়া হৈছে আমাৰ পিচটো আৰু অলপ বৰষুণৰ কাৰণে এইফালে ইয়াত বোকা হৈ আছে শ্লিপ হ'বও পাৰে চাব লাগিব অলপ চেক দি খেলিব লাগিব আৰু গোটেই ফুল পিচটো এইটো হয় মানে ইয়াতে বেট ধৰিব আৰু বঢ়িয়া এইটো হৈছে অপনেণ্ট টিমটো তো এতিয়া এই আংকুলজনে আমাৰ টৰ্চটো কৰি দিব বিশ্বদা বেষ্ট অফ লাক হেড
কোনে বেটিং ল'ব এতিয়া দাদা বেষ্ট অফ লাক থেংক ইউ সকলোৱে ভালকে খেলিব লাগে মোৰ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল এফালে কেপ্টেইন এজন কেপ্টেইন আৰু দিম বুলিয়ে দিছোগে লাষ্টত আৰু ফিল্ডাৰবোৰ ভালকৈ মিলাব মিছ হ'লেও মানে একো নাই সেইটো পটককৈ আকৌ থ্ৰ' কৰি দিব লাগে তাত ৰখি থাকিব নালাগে মিছ হৈ গ'ল বুলি মানে কুইককৈ ধৰি মেলি আকৌ মানে আমি এগ্ৰেছিভ ক্ৰিকেট খেলিম মানে এগ্ৰেছিভ পুৰা আৰু বি কুইক এলাৰ্ট বেকআপ আৰু এক্টিভ বেকআপ আৰু বেকআপ আৰু চিয়াৰ আপ একদম আৰু বলাৰে ফিল্ডিংটো মিলাই ল'লে হ'ল নিজে ন য'ত লাগে নিজৰ মতে বলাৰে মিলাই ল'লে হ'ল আৰু ৱেডাৰটো চাইছে মানে নিজে 100% দিলে হ'ল আৰু নিজে 100% উইন বুলি দে ফাৰ্ষ্ট অভাৰটো এতিয়া ষ্টাৰ্ট হ'ব আৰু আমাৰ অমনে কৰিব ফাৰ্ষ্ট অভাৰটো এইফালে ল'ৰাজনে কৰিব বল ফাৰ্ষ্ট বল আউট और एफाले कमिटी मानु बही আছে भैया रन रेट कितना भैया रन रेट कितना हुआ है एक बार बता दीजिए 9 ओवर 9 ओवर में 97 9 ओवर 97 ओके विकेट विकेट लॉस ऑफ 3 ना हां थैंक यू 9 over complete 97 run A few moments later. एफाले हमार फर्स्ट बैट्समैन हुमाय গৈছে বিটিন মেডক আৰু ধীৰাজ দা ओपेनर हुमाय গল আৰু আমাৰ এফালে আমাৰ টিম মেম্বাৰ বিলাক বহি আছে खाता में 10 रन बढ़िया बोल 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 सब बढ़िया बढ़िया विन और लॉस ললিতা খেলখনৰ বিষয়ে অলপ কৈ দিয়ক আপুনি খেলখন বঢ়িয়া আছিলে মানে হাৰা জিকাটোক লৈ কিবা এটা কওক টাৰ্গেটটো 134 দিছিলে 15 অভাৰ হয় হয় আৰু ল'ৰাবোৰে অপেনাৰে খতম কৰি দিলে কি কবি আৰু অপেনাৰে হেক কৰি দিলে ন ক'ব গ'লেতো মেক্সিমাম 80% অপেনাৰ 12 অভাৰত জিকি গ'ল 12 অভাৰ আৰামছে জিকে 12 অভাৰ একো ন 11 পইণ্ট সামথিং আছিলে তো খেলটো আজি মজা লাগিল তো গাইজ খেলখন ইতিমধ্যে শেষ হৈ গ'ল খেলখন আজি জিকিলোঁ মানে 134 টাৰ্গেট আছিলে 15 অভাৰত তো কি ক'ম কি নক'ম পূৰা একদম কনফিউজ হৈ আছোঁ বহুত বেছি ভাল লাগিছে তো গাইজ আজিৰ ভিডিঅ'টো ইমানে আছিলে আপোনালোকে যদিহে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ